जाख्ल'नाय गैयै स्ल'गानजों फैनाय इउपिपिएल सरकाराव जाख्ल'नाय नुथाय। श्रीरामपुर बियाबनि ग्राहामपुर भिसिडिसिनि सोद्रोमा आबु ताहेर शेखनि जाख्ल'नाय। आबु ताहेर शेखआ आनन्दपुर गामिनि भिसिडिसि सोद्रोमा महरै बिबान लानायनि उननिफ्रायनो जाख्ल'नायनि अजद ओनसोलनि सुबुंफोरा गामिनि सुबुंफोरा लामा बानायनाय आरो मस्जिदनि सोरगिदिं जौगानायनि थाखाय थिखानाय 10 लाखनिबो बांसिन रां जाख्ल'नायनि अजद होदों। गोजौ थाखोनि दैदेनगिरिफोरखौ लानानै आबु ताहेर शेखआ जाख्ल'दों होनना अजद होदों गामियारिफोरा। जाख्ल'नाय गैयै स्ल'गानजों फैनाय इउपिपिएल दोलोआ जाख्ल'नाय भिसिडिसिनि सोद्रोमा आबु ताहेर शेखनि हेंथायै इएम सजल कुमार सिंह आरो बिटिआर सरकारा मा राहा लागोन समासो फोरमायसिगोन। গ্রামপুর ভিজিডিসি শ্রীরামপুর সমষ্টির মানুষ আমার ইয়াত আনন্দপুর দুটা কাম আহিছে মোল্লাঘাটৰ পৰা বংশীঘাট আৰু আমাৰ মুৰ্ছিদৰ এটা কাম আহিছিল মানে ৰাস্তাটো 5,95,000 কাম আছিল আৰু মুৰ্ছিদৰ কাম 4 লাখৰো অধিক 4 লাখৰ বেছি হ'ব কিন্তু মানে এই বাটৰ যেটো কাম ৰাস্তাৰ যেটো কাম 3-4 গাড়ী মাটি ফেলাইছে আৰু মুৰ্ছিদত 10-12 গাড়ী মাটি ফেলাইছে মোটামুটি কিমান হ'ব 10-12 হাজাৰ টকাৰ কাম হ'ব আৰু বাকিখিনি মানে আমাৰ গাঁৱৰ যেটো নম্বৰৰ ওপৰত দায়িত্ব আছিল নম্বৰৰ নামটো আবু তাহেৰ সিহঁতে কি কৰিছে না কৰিছে মই এইখিনি কামটো পাইছোঁ আমি অনুৰোধ জনাও আমার দুটা ইয়াম আছে সজল সিং আর উইলসন হাজদা তেখেতক আমি অনুরোধ জানাও যে আনন্দপুর আহি এই কামৰ তত্ত্বাৱধান বা এই কামৰ তদন্ত কৰি আমাৰ ৰাইজক যাতে জনায়। কিমান দিন আগত হৈছিল কামটো? কামটো 7-8 মাস আগত। এতিয়া আপোনালোকৰ কি সন্দেহ হৈছে যে এই কামৰ পইচাখিনি মেম্বাৰ চেয়াৰমেন বা কোনোবা মিলিত হৈ পইচা খাই পেলাইছে নে সেইটো ভাবি নেকি আপোনালোকে? আমি সেইটো ভাবোঁ যে ইয়াতে মানে আমাৰ ডেভেলপমেণ্ট ব্লক হাতীদিৰা তেখেতৰ মানে বিডিঅ' ইঞ্জিনিয়াৰ মানে এইটো তদন্ত কৰা নাই বা গাঁৱতে কোনোদিন অহা নাই আৰু ইয়াতে কিবা ভাগি চাগি আছে এজনে এইবিলাক কৰা নাই আমি সেইটো মানে বিচাৰ কৰি আছোঁ নিজে নিজে বুজি আছোঁ কামেই হোৱা নাই কাম দেখাই নাই মুৰ্ছিদত এটা খাল আছিল 10-12 হেক্টৰ মাটি ফেলাইছে ইয়াতে 4 লাখৰ ওপৰত কাম ৰাস্তাৰ কামটো হৈছে 5,95,000 কাম ৰাস্তাতে মাটি পেলাই নাই মানে 5-6 ট্ৰেক্টৰ মাটি ফেলাইছে আমি আমাৰ ইয়াতে সন্দেহ যে এই টকাটো কি হ'ল।